গুড ইভিনিং বন্ধুসকল। বহুত দিন গাড়ী অনা নাছিলোঁ, জ্বৰত পৰি আছিলোঁ, এতিয়া ভাল পাইছোঁ। আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। তো এইখন আজি আনিছোঁ আপোনাৰ এল্টো 800 হয়, LXI। আমাৰ তিনিচুকীয়া ষ্টেচন নাম্বাৰ AS23L 1896 হয়, তিনিচুকীয়া ষ্টেচন নাম্বাৰ। আৰু এল্টো LXI হয়। প্ৰথমতে গাড়ীখন মই বাহিৰ চাইডটো গোটেইটো দেখুৱাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাৰপিছত টায়াৰ দেখুৱাম, ইঞ্জিন ভিতৰ চব দেখুৱাম, কিমান চলিছে কি কথা সম্পূৰ্ণবোৰ দেখুৱাম। গোটেই প্ৰথমতে ভিডিঅ'টো আপোনালোকে বাহিৰটো চাই লওক। তাৰপিছত মই এতিয়া স্পেয়াৰ টায়াৰটো দেখুৱাম ফাৰ্ষ্ট স্পেয়াৰ টায়াৰটো দেখাম, তাৰ চলাই মেলিও দেখুৱাম। চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে, যদি কোনোবাই লয় যোগাযোগ কৰিব সোনকালে। তো প্ৰথমতে মই এতিয়া স্পেয়াৰ টায়াৰটো দেখুৱাম। ডিকিটো খুলিলোঁ আপোনাৰ। তো এইটো হৈ গ'লগৈ স্পেয়াৰ টায়াৰটো, চাই লওক আপোনালোকে। এইটো স্পেয়াৰ টায়াৰ। আৰু গাড়ীখন মাত্ৰ আপোনাৰ 19,500 কিমান চলিছে কিলোমিটাৰ। গোটেই সম্পূৰ্ণকৈ দেখুৱাম, ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তো এইটো মাৰি দিলোঁ আপোনাৰ। তো এতিয়া কিলোমিটাৰটো আপোনালোকক দেখুৱাই লৈছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাৰপিছত চলাই পেলাই দেখুৱাম। 19,670 কিলোমিটাৰ চলিছে। গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে। আপোনাৰ দৰ্জা চৰ্জা পূৰা চিল হৈ আছে, এইবিলাক দেখিছে নাই? পূৰা চিল হৈ আছে। তাৰপৰা এইখন দৰ্জা চক পূৰা চিল হৈ আছে। ভিতৰটো চক কিমান ধুনীয়া হৈ আছে বন্ধুসকল, ভিতৰটো চক কিমান ধুনীয়া হৈ আছে। ওপৰৰ এইবিলাক পলিথিন এৰুৱাই নাই, চক কিমান ধুনীয়া হৈ আছে। খালি অকল মিউজিক ছিষ্টেমটোহে লগাব লাগিব, বাকী একো কৰিব নালাগে। তেল ভৰাব লাগে, চলাব লাগে। বহুত ধুনীয়া হৈ আছে গাড়ীখন। এইফালে চাই লওক আপোনালোকে, ভিতৰটো কিমান ধুনীয়া হৈ আছে। তাৰপৰা মই এতিয়া আপোনালোকক বনেটখন খুলি পেলাই দেখুৱাম, ইঞ্জিনটো চাই থাকিব ভিডিঅ'টো। তাৰপৰা টায়াৰ কণ্ডিশ্যন দেখুৱাম, চাই থাকিব। এইফালে চাই লওক, আপোনাৰ চব চিল হৈ আছে, চব ইঞ্জিন চিল হৈ আছে, ইমান ধুনীয়া হৈ আছে, দেখিছেনে? পাছত মই এখন বনেটখন মাৰিলোঁ, এতিয়া টায়াৰ কণ্ডিশ্যনো দেখুৱাইছোঁ, চাই থাকক। টায়াৰ কণ্ডিশ্যন চব কিমান ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন চব 80%কৈ আছে বুলি ক'ব পাৰি টায়াৰ কণ্ডিশ্যন। এইফালে চব টায়াৰ কণ্ডিশ্যন, আৰু এইটো চব গোটেইকেইটা টায়াৰ 80%কৈ আছে বুলি ক'ব পাৰি। তো গাড়ীখন গোটেই অৰিজিনেল পেইণ্টতে আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়, আৰু মাত্ৰ 19,600 কিমান চলিছে দেখুৱালোৱে। তো গাড়ীখন চলাবলৈও বহুত ধুনীয়া আছে, একো কাম নাই, অকল তেল ভৰাব লাগে, চলাব লাগে, একো কাম নাই। বহুত ভাল হৈছে গাড়ীখন। যদি কোনোবাই লৈ মোক কণ্টেক্ট কৰিব। মোৰ নাম্বাৰটো এইটো মোৰ নাম্বাৰটো। আৰু ঘৰ হৈ গ'ল বোকাখাট, ফৰেষ্ট অফিচৰ ফ্ৰণ্টতে। যদি কোনোবাই লৈ সোনকালে যোগাযোগ কৰিব। এইখনৰ প্ৰাইচটো মই ভিতৰত সোমাই পেলাই আপোনালোকক কৈ আছোঁ। এতিয়া মই আপোনালোকক ষ্টাৰ্ট দিও দেখুৱাম, আৰু অলপ চলাই পেলাইও দেখুৱাম, ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। এতিয়া গাড়ীখন গাড়ী ষ্টাৰ্টতে আছে অলৰেডি। তাৰপিছত এতিয়া AC টো দিম। AC আপোনাৰ পূৰা ষ্ট্ৰং, AC টো পূৰা ষ্ট্ৰং বন্ধুসকল। AC পূৰা চেঁচা হৈয়ে গ'ল। আৰু এতিয়া চলাই পেলাই দেখুৱাম আপোনালোকক, চলাই পেলাই দেখুৱাম, চাই থাকিব। ইয়াৰ প্ৰাইচটো হ'ব বন্ধুসকল 195,000, 1,95,000 টকা ফিক্স হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যনটোতো আছে, খালি ট্ৰান্সফাৰ খৰচটো এক্সট্ৰাকৈ দিব লাগিব। 195,000 ফিক্স প্ৰাইচ হ'ব। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। চলাবলৈ একদম গাড়ী গুলি হৈ আছে, দেখিছে নাই? কিমান ধুনীয়া হৈ আছে, একোৱে প্ৰব্লেম নাই। চলাবলৈ একদম মজা হৈ আছে চব বন্ধুসকল। চলাবলৈ একদম মজা হৈ আছে বন্ধুসকল। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। প্ৰাইচটো 195,000 হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যনটো আছে, খালি ট্ৰান্সফাৰ খৰচটো এক্সট্ৰাকৈ দিব লাগিব যিটো হয়। ফিক্স প্ৰাইচ হ'ব 1,95,000 টকা এল্টো। বহুত ধুনীয়া হৈ আছে গাড়ীখন, একোৱে প্ৰব্লেম নাই। একদম পানী হৈ আছে গাড়ীখন, অকল তেল ভৰাব লাগে, চলাব লাগে, অকণো টানা টানি নাই, চব বহুত ধুনীয়া হৈ আছে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।